স্কুল বন্ধ যিহেতু কিবা এটা ৰান্ধো বুলি ভাবিলোঁ আৰু আগবেলা প্ৰায় ভাতেই খোৱা হয় যে সেইবাবে ভাবিছোঁ যে আবেলিলে ৰুটি বা লুচি তেনেকুৱাই কিবা এটা ৰান্ধো আৰু বহুতক কোৱা শুনিছোঁ দেই আৰু মানে মই নিজেও ফিল কৰোঁ যে যেতিয়াই লুচি খাওঁ তাৰপিছত কিবা বৰ আভুক আভুক হৈ যায় মানে কিবা তেলকে খোৱা লাগে সেইবাবে প্ৰায়ে মই ৰুটিকে খাবলৈ বিচাৰোঁ কিন্তু বিদ্ৰূপৰ কথা এইটো যে মায়ে ঘৰত যেতিয়াই সেই যে বোকাখাতত কলপাতত লুচি ভাজি দিয়ে তেনেদৰে আলুৰ তৰকাৰীখন বনালে মোৰ আকৌ সেই লুচি এখনৰ লগতহে খাই ভাল লাগে আৰু আজি সেইটোৰ টাইপতে মই আলুৰ তৰকাৰীখন ৰান্ধিবলৈ চেষ্টা কৰিলোঁ একেবাৰে চিম্পল আৰু আলু বইল কৰি পেলাই তেল মাৰি দিছোঁ বুলিয়ে ক'ব পাৰি আৰু যি মছলা ব্যৱহাৰ কৰিলোঁ সেয়া আমি বেছিক মছলাখিনি আৰু সদায় দৈনন্দিন আমি যিখিনি মছলা ব্যৱহাৰ কৰোঁ আৰু এয়া দেখিছে নহয় পুৰি খাব নোৱাৰোঁ যে বেছি এখনেই পুৰি লৈছোঁ আৰু লগত মোৰ কাৰক চাহ যোন কাপ নাখালে আচলতে মোৰ মূৰ টিংটিঙাই কিয় নাজানো আৰু সোৱাদত নিজেই ৰান্ধিছোঁ কিনো ক'ম কিন্তু মায়ে কৈছিল যে ভাল হৈছে আৰু ভাল হোৱাৰ স্ক'প আছে মানে বিলাহী অকণমান আৰু কমকৈ দিব লাগিছিল বাকী ঠিকে আছে আৰু খাব পাৰি